নমস্কাৰ তো ছাত্ৰ ছাত্ৰীসকল আজি চোৱা মুক্ত অধগমন প্ৰথমে আমি চাম মুক্ত অধগমন এয়া মই লিখি ৰাখিছোঁ চোৱা যাক কোৱা হয় ফ্ৰী ফল যে বাধাহীনভাৱে বস্তু এটা পৃথিৱীৰ দিশলৈ তললৈ পৰাকে মুক্ত অধগমন বুলি কোৱা হয় কৈছে কি চোৱা বাধাহীনভাৱে বস্তু এটা যদি ওপৰৰ পৰা তললৈ বস্তু এটা পৰে তাৰমানে সাপোজ এই ডাষ্টাৰটো ইয়াত মই ৰাখিছোঁ যদি মই ইয়াত এনেকৈ ধুনীয়াকৈ প্লাই দিওঁ চাবা এনেকৈ পৰিছে এই ধৰণৰ হৰি পৰা ঘটনাবিলাকক কি কোৱা হয় মুক্ত অধগমন ইয়াত কোনো ধৰণৰ বাধাৰ সৃষ্টি হোৱা নাই যদিও আমাৰ ইয়াত থকা বায়ুমণ্ডলে কিছু বাধাৰ সৃষ্টি কৰিছে সেই বাধাটোক আমি ইগনোৰ কৰিম অৰ্থাৎ নেগলিজেবল বুলি ধৰি ল'ম আৰু এই ধৰণৰ অধগমনক মুক্ত অধগমন বুলি কোৱা হয় অৰ ডেফিনিশ্যনটো বেলেগকৈ আমি ক'ব পাৰোঁ যে কেৱল মহাকৰ্ষণিক বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ বস্তু এটা পৰিলে তাক মুক্ত অধগমন বুলি কোৱা হয় কৈছে কি ইয়াত এটা বস্তু তোমালোকে মন কৰিবলগীয়া যে কেৱল মহাকৰ্ষণিক বলৰ প্ৰভাৱত ইয়াৰ মিনিং কি যে বস্তু এটা যেতিয়া ওপৰৰ পৰা তললৈ প্লাই দিয়া হয় তাত এটা কি কৰে আকৰ্ষণ বলে ক্ৰিয়া কৰে এই আকৰ্ষণ বলটোৰ নাম হৈছে কি মহাকৰ্ষণ বল যে পৃথিৱীৰ মহাকৰ্ষণ অৰ্থাৎ পৃথিৱীৰ যিটো আকৰ্ষণ সেই আকৰ্ষণিক বলৰ প্ৰভাৱত বস্তু এটা কি কৰে তললৈ পৰে আৰু অকল এই আকৰ্ষণ বলে যদি তাত কি কৰে এফেক্ট কৰে তেনেহ'লে সেই ধৰণৰ অধগমনক মুক্ত অধগমন বুলি কোৱা হয় এক্সাম্পল কি যে সাপোজ এক্সাম্পল চোৱা এই অলপ আগতে মই যে ক'লোঁ ডাষ্টাৰ এটা ওপৰৰ পৰা যদি তললৈ প্লাই দিওঁ নাইবা তোমাৰ টেনিছ বল এটা যদি তলৰ পৰা ওপৰলৈ এনেকৈ দলিয়াই দিয়া ঠিক ওপৰলৈ গৈ এটা নিৰ্দিষ্ট উচ্চতা পাব আৰু সেই উচ্চতাৰ পিছত আকৌ ই তললৈ সৰি পৰিব যেতিয়া তললৈ সৰি পৰিব তাত কি হয় কোনো ধৰণৰ বাধাৰ সৃষ্টি নাথাকে তাক মুক্ত অধগমন বুলি কোৱা হয় নাইবা এই এটা পিকচাৰো চাই ল'ব পাৰা ইয়াত এই ধৰণৰ অধগমনবিলাকক কি কোৱা হয় মুক্ত অধগমন বুলি কোৱা হয় বুজি পাৰিছা কিন্তু যদি বল এটা যদি ওপৰৰ পৰা তললৈকে দলিয়াই দিওঁ তলফালে তেতিয়াহ'লে সেইটো কিন্তু ওপৰৰ পৰা তললৈ আহিব বাট তাত কি হৈছে এটা বলে ক্ৰিয়া কৰিছে যোনটোত মই এনেকৈ যদি দলিয়াই দিওঁ সেইটোত কিন্তু কি নহ'ব মুক্ত অধগমন বুলি কোৱা নহ'ব কিয় নহ'ব চোৱা সাপোজ এইটো এটা টেনিছ বল এই বলটো যেতিয়া আপুনি অৰ্থাৎ ইয়াৰ পৰা যদি মই এৰি দিওঁ ই তললৈ সৰি পৰিব অৰ্থাৎ তাত মই কোনো ধৰণৰ বল প্ৰয়োগ কৰা নাই কিন্তু বেলেগ এটা টেনিছ বল যদি মই ওপৰৰ পৰা বল প্ৰয়োগ কৰি পঠিয়াই দিওঁ বল প্ৰয়োগ মানে কি এনেকৈ থ্ৰ' কৰি দিওঁ তেতিয়াহ'লে তাত কি কৰিব এটা বলে ক্ৰিয়া কৰিব এক্সট্ৰা এটা বলে ক্ৰিয়া কৰিব এই এক্সট্ৰা বল যদি নাথাকে তেতিয়াহ'লে তাক কয় মুক্ত অধগমন যদি থাকে তাক মুক্ত অধগমন বুলি কোৱা নহয় তো তোমালোকে এইখিনিয়ে লাগিব যে মুক্ত অধগমন কি পৰীক্ষাত কেতিয়াবা সোধে যে মুক্ত অধগমন বুলিলে কি বুজা উদাহৰণৰ সহায়ত বুজাই লিখা কোৱেশ্চন যদি এনেকৈ আহে ইয়াৰ ডেফিনিশ্যনৰ যিকোনো এটা লিখিবা এইটো তোমালোকে লিখি ল'বা লগত এক্সাম্পল লিখি দিবা যে টেনিছ বল এটা যদি ওপৰৰ ফালে দলিয়াই দিওঁ ই যেতিয়া সৰ্বোচ্চ উচ্চতাৰ পৰা তললৈ নামি আহে তেতিয়া তাৰ গতিক মুক্ত মানে তাৰ যিটো অধগমন তাক মুক্ত অধগমন বুলি কোৱা হয় নাইবা গছৰ পৰা সৰি পৰা আপেল এটা সেইটো কি হ'ব মুক্ত অধগমনৰ উদাহৰণ হ'ব ওকে এবাৰ নেক্সট আমি শিকিম যে মাধ্যাকৰ্ষণিক ত্বৰণ তো চোৱা এবাৰ আমি শিকিম মাধ্যাকৰ্ষণিক ত্বৰণ অৰ্থাৎ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি যাক কোৱা হয় মাধ্যাকৰ্ষণিক ত্বৰণ কি বস্তু এটা যেতিয়া ওপৰৰ পৰা তললৈ সৰি পৰে তাত এটা কি হয় ত্বৰণৰ সৃষ্টি হয় আৰু এই ত্বৰণটো কিয় হয় পৃথিৱীৰ মহাকৰ্ষণৰ বলৰ প্ৰভাৱত হয় তো পৃথিৱীৰ মহাকৰ্ষণৰ বলৰ প্ৰভাৱত যি ত্বৰণৰ সৃষ্টি হয় তাক মাধ্যাকৰ্ষণিক ত্বৰণ বুলি কোৱা হয় চোৱা এয়া মই লিখিছোঁ যে পৃথিৱীৰ মহাকৰ্ষণৰ বলৰ প্ৰভাৱত হোৱা ত্বৰণক মাধ্যাকৰ্ষণিক ত্বৰণ বুলি কোৱা হয় ক্লিয়াৰ যে বস্তু এটা যেতিয়া ওপৰৰ পৰা তললৈ সৰি পৰে তেতিয়া তাত এক ধৰণৰ কি হয় ত্বৰণৰ সৃষ্টি হয় ত্বৰণ মানেতো বুজিবা তোমালোকৰ গতি চেপ্টাৰত পঢ়িছা ত্বৰণ কি মনত আছে না নিশ্চয় তোমালোকে ধৰিব পাৰিছা যে ত্বৰণ হ'ল যে প্ৰতি একক সময়ত হোৱা বেগৰ পৰিৱৰ্তনৰ হাৰ মিন্স কি প্ৰত্যেকটো সময় সাপেক্ষে যদি তাৰ বেগৰ কি হয় পৰিৱৰ্তন হয় তাক কি কোৱা হৈছিল ত্বৰণ একচুৱেলি ত্বৰণ আছিল কি দুই ধৰণৰ এটা আছিল ধনাত্মক এটা আছিল ঋণাত্মক তো এই কথাবিলাক অলপ বেলেগ ইয়াত অকল ত্বৰণৰ কথা মনত ৰখা যে যেতিয়া বস্তু এটা ওপৰৰ পৰা তললৈ পৰে তাত এক ধৰণৰ ত্বৰণৰ সৃষ্টি হয় আৰু এই ত্বৰণটো কিয় হয় পৃথিৱীৰ মহাকৰ্ষণৰ বলৰ প্ৰভাৱত হয় যেহেতুকে কি কৰে এট্ৰাক্ট অৰ্থাৎ আকৰ্ষণ কৰে এই ত্বৰণটোকে কি কোৱা হয় মাধ্যাকৰ্ষণিক ত্বৰণ বুলি কোৱা হয় আৰু ইয়াক
জি আখৰৰ দ্বাৰা বুজোৱা হয় স্মল লেটাৰ জি আখৰৰ দ্বাৰা বুজোৱা হয় আগত যেতিয়া পঢ়িছিলে তেতিয়া ত্বৰণক এ আখৰৰ দ্বাৰা বুজোৱা হৈছিল মনত আছে না কিন্তু ইয়াৰ এককটো একেই ত্বৰণৰ একক আছিল কি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইয়াতো চোৱা মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বাট ইয়াৰ এটা মান আছে জি যে মাধ্যাকৰ্ষণিক ত্বৰণ জিৰ এটা মান আছে মানটো আমি ওলোৱা শিকিম বাট এইটো ডাইৰেক্ট তোমালোকে মনত ৰাখিব লাগিব জি ইকুৱেল টু অৰ্থাৎ ইয়াৰ মান জি ইকুৱেল টু আমি লিখিব পাৰোঁ 9.81 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এই মানটো মনত ৰাখিব লাগিব কেতিয়াবা ডাইৰেক্ট সোধে যে মাধ্যাকৰ্ষণিক ত্বৰণ জিৰ একক কি তেতিয়া লিখিবা মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু কেতিয়াবা সোধে জিৰ মান কিমান তেতিয়া লিখিব লাগিব 9.81 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু যেতিয়া আমি ম্যাথছ বিলাক কৰিম এইটো অলমোস্ট ইকুৱেল টু আমি লিখিব পাৰোঁ যে এইটো হৈ যাব 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আমাৰ হিসাববিলাক সুবিধাৰ কাৰণে আমি এইটো 9.81 অলমোস্ট 10 আমি লিখিম তো চোৱা ইতিমধ্যে আমি এই চেপ্টাৰত জি পালো দুটা প্ৰথমত পাইছিলোঁ এটা কেপিটেল লেটাৰ জি আৰু আজি পালো এটা কি স্মল লেটাৰ জি দে এতিয়া কথা হ'ল এই জি আৰু এই জিৰ মাজত ডিফাৰেন্স কি অৰ্থাৎ পাৰ্থক্য কি ক'ব পাৰিবা কোনোবাই মনত কৰা এই জিটো আছিল কি মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক আৰু এইটো হ'ল কি মাধ্যাকৰ্ষণিক ত্বৰণ কেতিয়াবা এইটো সোধে পৰীক্ষাত যে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন জি এণ্ড জি অৰ্থাৎ স্মল লেটাৰ জি আৰু কেপিটেল লেটাৰ জি ডিফাৰেন্সটো কি পাৰ্থক্য কি লিখিবা এইটো যি হ'ল বিশ্বজনীন মহাকৰ্ষণিক ধ্ৰুৱক যাৰ মানটো কি অপৰিৱৰ্তনশীল অৰ্থাৎ পৰিৱৰ্তন নহয় পৃথিৱীৰ সকলো বা বিশ্বব্ৰহ্মাণ্ডৰ সকলো ঠাইতে ইয়াৰ মান একে কিন্তু এইটো হ'ল মাধ্যাকৰ্ষণিক ত্বৰণ যাৰ মানটো ঠাইভেদে কি হয় বেলেগ বেলেগ হয় আৰু এটা ষ্টেণ্ডাৰ্ড পৰীক্ষালব্ধ মান আমি যদি ধৰি লওঁ সেইটো হ'ল কি 9.81 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এতিয়া কথা হ'ল এই মানটোৰ মান যে পৰিৱৰ্তন হয় এই কথাটো আমি শিকিম অলপ পিছত অলপ ওয়েট কৰা সেইটো আমি শিকিব পাৰিম তো এইখিনি কথা ক্লিয়াৰ এইমাত্ৰ আমি শিকিলোঁ কি যে মাধ্যাকৰ্ষণিক ত্বৰণৰ ডিফিনিশ্যনটো ক'ৰ পৰা আনিছিলোঁ যে এইটো এটা বস্তুটো যেতিয়া তললৈ সৰি পৰেতে তাত এক ধৰণৰ কি হয় ত্বৰণৰ সৃষ্টি হয় যাক আমি কৈছোঁ মাধ্যাকৰ্ষণিক ত্বৰণ বুজোৱা হয় জিৰ দ্বাৰা অৰ্থাৎ ইয়াত যিটো বলে ক্ৰিয়া কৰে সেই বলটো যদি আমি কওঁ যে যি বলৰে বস্তুটো তলফালে সৰে এইটো যদি আমি এফৰ দ্বাৰা বুজাওঁ আৰু বস্তুটোৰ ভৰ যদি এম হয় তেনেহ'লে এফ ইকুৱেল টু কি হ'ব এফ ইকুৱেল টু হ'ব এম ইনটু জি চোৱা এই কথাটো মনত ৰাখিবা এইটো একচুৱেলি এই ধাৰণাটো ক'ৰ পৰা আহে তোমালোকৰ বল আৰু গতি বিষয়ক সূত্ৰ চেপ্টাৰটো আছে যে তাত পঢ়িছিলা নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰত যে বল কি তাৰ ভৰ আৰু ত্বৰণৰ পূৰণফলৰ সমানুপাতিক তোমালোকে পাইছিলা এফ ইজ ইকুৱেল টু এম ইনটু এ ইয়াত জাষ্ট এৰ সলনি জি ব্যৱহাৰ কৰা হৈছে তো ইয়াত এৰ সলনি জাষ্ট কি কৰা হৈছে জি ব্যৱহাৰ কৰা হৈছে তো চোৱা এই সমীকৰণটো যদি আমি আৰু এটা বল পাইছিলোঁ কি যে এফ ইজ ইকুৱেল টু জি mm by d স্কয়াৰ এইটো যদি নাম্বাৰিং কৰোঁ 1 এইটো যদি 2 এই দুটাৰ সমীকৰণ যদি আমি কম্পেয়াৰ কৰোঁ চোৱা নাও 1 and 2 implies that লিখিব পাৰোঁ এইটো সমান এইটো তো m g ইকুৱেল টু লিখিব পাৰোঁ আমি g mm by d স্কয়াৰ ইয়াত am আৰু am কাটি দিয়া যাব তো লিখা যাব g is equal to gm by d স্কয়াৰ ইয়াত আকৌ d আছিল কি আগত দুটা বস্তুৰ মাজৰ দূৰত্ব আছিল d এবাৰ এই d যদি সাপোজ এইটো হয় পৃথিৱী ভালকে মাইন্ড কৰিবা এইটো হল আৰ্থ যদি বস্তুটা ইয়াত থাকে বা পৃথিৱীৰ পৃষ্ঠত লাগি থকা বুলি ধৰিলো তেতিয়াহলে মাজৰ দূৰত্ব কি হ'ব পৃথিৱীৰ ব্যাসাৰ্ধ এই ব্যাসাৰ্ধটোক যদি আমি r বুলি কওঁ অৰ্থাৎ যদি পৃষ্ঠত লাগিয়েই থাকে তেনেহলে কি হ'ব দুটা বস্তুৰ মাজৰ দূৰত্ব পৃথিৱীৰ ব্যাসাৰ্ধৰ কি হ'ব সমান তো এই d ঠাইত আমি কি বহাব পাৰো r বহাব পাৰো যদি r বহাও তেতিয়া কি হ'ব g is equal to gm by r of e অৰ্থাৎ ৰেডিয়াস অফ আৰ্থ এটা হ'ব স্কয়াৰ এই সূত্ৰৰ দ্বাৰা আমি কি g এর মান বাহিৰ কৰিব পাৰো g হল মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক m হল বস্তুটোৰ ভৰ অৰ্থাৎ ডাঙৰ বস্তুটোৰ ভৰ ডাঙৰ বস্তু ইয়াত কি হ'ব পৃথিৱীৰ ভৰ আৰু পৃথিৱীৰ ব্যাসাৰ্ধ স্কয়াৰ যদি আমি পৃথিৱীৰ ভৰ পৃথিৱীৰ ব্যাসাৰ্ধ মান জানো আৰু জিৰ মানটো জানোৱে g ইকুৱেল টু কিমান আছিল g is equal to 6.673 into 10 to the minus 11 নিউটন মিটাৰ স্কয়াৰ পাৰ
কিলোগ্ৰাম স্কয়াৰ মনত আছে না এইটো আমি আগতে শিকিছোঁ তো ইয়াৰ পৰা আমি জিৰ মান বাহিৰ কৰিব পাৰোঁ এতিয়া চোৱা এই r ৰ মানটো কি পৃথিৱীটো সম্পূৰ্ণ গোলাকাৰ নহয় আমি জানো যেহেতুকে সম্পূৰ্ণ গোলাকাৰ নহয় তো পৃথিৱীৰ ব্যাসাৰ্ধ সকলো ঠাইতে একে নহয় যদি ব্যাসাৰ্ধৰ মান বেলেগ বেলেগ হয় দেন ডেফিনেটলি জিৰ মান কি হ'ব বেলেগ বেলেগ হ'ব এই কাৰণে চাবা আমাৰ বিক্ষুৱ অঞ্চল আৰু মেৰু অঞ্চলত জিৰ মানটো কি হয় বেলেগ বেলেগ হয় ইয়াত এটা কোশ্চেন হয় যে জিৰ মান বিক্ষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত বেছি কিয় খুব ইম্পৰ্টেন্ট কোশ্চেন এইটো যে মাধ্যাকৰ্ষণিক ত্বৰণ জিৰ মান বিক্ষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত বেছি কিয় হয় কথাটো বুজি পাইছা যে জিৰ মান বিক্ষুৱ অঞ্চলতকৈ মেৰু অঞ্চলতকৈ বেছি হয় আনসাৰ কি হ'ব আমি জানো যে পৃথিৱীখন সম্পূৰ্ণ গোলাকাৰ নহয় যেহেতুকে পৃথিৱীখন সম্পূৰ্ণ গোলাকাৰ নহয় সেই হেতুকে পৃথিৱীৰ ব্যাসাৰ্ধটো কি হয় মেৰু অঞ্চলতকৈ বিক্ষুৱলৈ ক্ৰমান্বয়ে কি হয় বাঢ়ে আৰু যেহেতুকে r ৰ মান বিক্ষুৱত বাঢ়ে সেই হেতুকে জিৰ মান বিক্ষুৱত হ'ব কম আৰু মেৰু অঞ্চলত হ'ব বেছি ওকে এনেকৈ আমি জিৰ মান বাহিৰ কৰিব পাৰোঁ এই মানকেইটা যদি বহাই লওঁ অৰ্থাৎ g gm/re² এই সূত্ৰৰ পৰা আমি জিৰ মান বাহিৰ কৰিব পাৰোঁ এইটো হ'ল 9.81 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এইখিনি কথা ইয়াৰ পৰা মনত ৰাখিব লাগিব ওকে এবাৰ আমি জিৰ মান বাহিৰ কৰিম চোৱা কেনেকৈ বাহিৰ কৰা হয় সো আমি এবাৰ জিৰ মান বাহিৰ কৰিম জিৰ মান বাহিৰ কৰিবলৈ হলে প্ৰথমতে আমি এই মাত্ৰ যেটো সূত্ৰ শিকিছো এটো হ'ল g gm/r² যত g আছিল কি মাধ্যাকৰ্ষণিক ত্বৰণ এই যেটো হ'ল বিশ্বজনীন মহাকৰ্ষণিক ধ্ৰুৱক এটো আছিল তোমাৰ পৃথিৱীৰ ভৰ m of e আৰু এটো লিখা যায় পৃথিৱীৰ ব্যাসাৰ্ধ re² ইয়াত মই লিখি ৰাখিছো চোৱা পৃথিৱীৰ ভৰ আমি জানো 6 × 10⁻24 কিলোগ্ৰাম পৃথিৱীৰ ব্যাসাৰ্ধ re = 6.4 × 10⁻6 মিটাৰ আৰু মহাকৰ্ষণৰ ধ্ৰুৱক জিৰ মান 6.673 × 10⁻11 নিউটন মিটাৰ স্কয়াৰ প্ৰতি কিলোগ্ৰাম স্কয়াৰ যদি আমি এই মান বিলাক ইয়াত বহাই দিও নিশ্চয় আমি জিৰ মান পাম বহাই দিয়া চোৱা যদি মান বিলাক এতিয়া বহাই দিলে কি হ'ব জিৰ মান 6.673 × 10⁻11 নিউটন মিটাৰ স্কয়াৰ পাৰ কিলোগ্ৰাম স্কয়াৰ ইনটু পৃথিৱীৰ ভৰ যেটো 6 × 10⁻24 কিলোগ্ৰাম r ৰ মান কিমান আছে 6.4 × 10⁻6 মিটাৰ এটো যেটো স্কয়াৰ আছে ডাবল মই পূৰণ কৰি দিছো 6.4 × 10⁻6 এটো হ'ব মিটাৰ তো মিটাৰ আৰু মিটাৰ স্কয়াৰ এটো মিটাৰ স্কয়াৰ লগত কি হ'ব কেনসেল হৈ যাব কিলোগ্ৰাম স্কয়াৰ কিলোগ্ৰাম এটা কেনসেল হৈ যাব থাকে নিউটন ইনটু কিলোগ্ৰাম যদি এতিয়া আমি হিসাব কৰিব লাগে সোৱা এইখিনি মাল্টিপল কৰিব লাগিব লগত সোৱা 10 ৰ পাৱাৰ যেটো আছে 10 টু দি পাৱাৰ মাইনাস আচ্ছা মই সেপাৰেট কে লিখি দিছো ইয়াত চাই লোৱা 6.673 into 6 এইখিনি লগত এইখিনি by 6.4 into 6.4 itu double into 10 to the power minus 11 itu hobo 10 to the power minus 11 plus 24 itu যদি add কৰো তলত হ'ব 10 to the power 6 plus 6 এইখিনি যদি আমি হিসাব কৰি যাও এইখিনি হিসাব কৰিব লাগিব হা এইখিনি মই এজ ইট ইজ ৰাখিলো 6.673 into 6 by 6.4 into 6.4 ইয়াত কি আছে চাবা 10 to the power minus 11 plus 24 এটো যদি আমি এড কৰো কি হৈ যাব 10 to the power প্লাস আহিব 13 তলত আছে 6 and 6 12 ওপৰত লৈ গলে minus 12 তো এটো হ'ব 6.673 into 6 into 10 to the power minus 1 by 6.4 into 6.4 এখানে যদি হিসাব কৰা আহি যাব 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এনেকৈ হিসাবটো আহি যাব ওকে এনেকৈ হিসাবখিনি কৰি লবা তো প্ৰসেস হল এটো মানবিলাক বহাই যদি তুমি হিসাব কৰা 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আহি যাব অৰ্থাৎ আমি ক'ব পাৰো পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ পৃথিৱীৰ
মাধ্যাকৰ্ষণিক ত্বৰণ g = 9.81 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এই মানটো মনত ৰাখিব লাগিব, এনেকৈ জিৰ মান বাহিৰ কৰা যায়। ওকে, তো আজিৰ ভিডিঅ'ত এইখিনিয়ে সৰু এটা ভিডিঅ' লৈ আহিছিলোঁ। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিবা। লগত যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল কৰিবলৈ নাপাহৰিবা। আজিলৈ এইখিনিয়ে, নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম।